নমস্কাৰ মোৰ নাম কাষ্টম বসুমতাৰী মই যুৱ বিপ্লৱৰ ভাইস প্ৰেসিডেন্ট মোৰ লগত আছে সিল্লি বাই ইলেকশন বিপ্লৱৰ ইলেকশন ষ্টাৰিং কমিটিৰ ভাইস চেয়াৰম্যান নেলসন বসুমতাৰী আৰু আমাৰ নিসীমা সমষ্টিৰ ব্লকৰ আমাৰ বিপ্লৱৰ প্ৰেসিডেন্ট তেখেতে আছে আৰু এফালে আমাৰ তামুলপুৰ জিলা যুৱ বিপ্লৱৰ সাধাৰণ সম্পাদক তো আজি আমি আমাৰ খৈলা মহিলা নিসীমা ব্লকৰ খৈলা মহিলাত আমাৰ বিপিএফ অফিচত কাৰ্যালয়ৰ পৰা আমি আজি প্ৰেছ মিট দিছো। আজি প্ৰেছ মিটত মূল উদ্দেশ্য হল যে সিল্লি বাই ইলেকশন যেতিয়াৰ পৰা ডেট এনাউন্স হৈছে তাৰ পাছত ইউপিপিএলৰ আৰু বিটিআৰৰ চৰকাৰৰ কিছুমান ইএম সকলে কোড অফ কণ্ডাক্ট এমচিচি ৰুল ভাইলেশ্যন কৰিছে তেওঁলোকে আৰু খৈলা মহিলাত মডেল কলেজ আছে। এই মডেল কলেজত ইউপিপিএলৰ ইএম সকলে তেওঁলোকে বাহা পাতি আছে। তেওঁলোকে খৈলা মহিলাৰ মডেল কলেজ এই মডেল কলেজত তেওঁলোকে থাকিছে আৰু এই মডেল কলেজত তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে ইলেকশ্যন কেম্পেইনিং চলাই আছে। তো তেওঁলোকে মডেল অফ কোড অফ কণ্ডাক্ট তেওঁলোকে ভাইলেশ্যন কৰিছে। তো আজি আমি বিপিএফ হৈ ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি এফআইআৰ দিলো আৰু কপি টু এছপি আৰু কপি টু অচি আমি পঠাই দিলো। তো আমাৰ মূল উদ্দেশ্য হল যে যে বাই ইলেকশ্যন হৈছে, বাই ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে। ইয়াত ডেমক্ৰেটিক প্ৰচেছত ইলেকশ্যন হ'ব লাগে, কোনো ইয়াত বায়াস হ'ব নালাগে। কিন্তু আমি দেখি পাইছো যে সিল্লি বাই ইলেকশ্যনত বহুত ইউপিপিএল সকলে গভৰ্ণমেণ্ট চৰকাৰৰ গাড়ী মটৰ তেওঁলোকে ব্যৱহাৰ কৰি আছে। এইটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয়। তো আমাৰ চাইডৰ পৰা বিপিএফ হয় আমি ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি অনুৰোধ জনাম যে তেওঁলোকে যাতে ফ্ৰী এণ্ড ফেয়াৰ আৰু জাষ্টিছ দিয়ক আৰু এই খৈলা মহিলাত যোনটো মডেল কলেজ আছে ইয়াত গোটেই ইউপিপিএলৰ নেতাসকলে বাহ পাতি আছে আৰু এই বাহ পাতি তেওঁলোকে ইলেকশ্যন কেম্পেইনিং ইয়াৰ পৰা চলাই আছে। তো তাত ইলেকশ্যন তাত এমচিচি লাগি আছে। সিল্লিৰ বিধানসভা যি বাই ইলেকশ্যনত তাত এমচিচি মডেল অফ কণ্ডাক্ট চলি আছে। তো কেনেকৈ এখন কলেজত ৰাকেশ ব্ৰহ্মই থাকিব পাৰে, এইটো আমাৰ প্ৰশ্ন। সেইকাৰণে আজি আমি ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি এফআইআৰ দিলো। আমি বিচাৰো সোনকালে যিসকলে খৈলা মহিলা মডেল কলেজত ইউপিপিএলৰ ইএম ইউপিপিএলৰ নেতাসকলে বাহ পাতি আছে তেওঁলোকে এমচিচি ভাইলেশ্যন হৈছে আৰু তেওঁলোকক খেদাই দিয়ক, তেওঁলোকক ইয়াৰ পৰা ওলাই দিয়ক আৰু বেলেগ বেলেগ জাগাতো যদি তেওঁলোকে থাকিছে যদি আছে তেনেহলে ইলেকশ্যন ষ্টাৰ্টিং অফিচাৰ সকলে তেওঁলোকে তদন্ত কৰি কিনি যাহাতে কোনো মানুহে চৰকাৰী অনুষ্ঠান ব্যৱহাৰ কৰিব নোৱাৰে, এমচিচিটো যাতে কোনো ভাইলেশ্যন কৰিব নোৱাৰে। ইয়াৰ কাৰণে আমি বিপিএফ হৈ ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক অনুৰোধ থাকিল। তো এই মূল উদ্দেশ্য আছিলে আমাক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন লাগে, আমাক জাষ্টিছ লাগে আৰু গণতন্ত্ৰটো কোনো যাতে হত্যা কৰিব নালাগে। যিসকলে শাসনত আছে তেওঁলোকে গণতন্ত্ৰটো হত্যা কৰিব নালাগে, এইটোৱে আমাৰ অনুৰোধ। আমি আশাবাদী ইলেকশ্যন ষ্টাৰ্টিং কমিটিয়ে অতি সোনকালে খৈলা মহিলা মডেল কলেজত যিসকলে ইউপিপিএলসকলে বাহ পাতি আছে তেওঁলোকক তাৰ পৰা খেদাই দিব, এইটো আমাৰ আশাবাদী। থেংক ইউ।